लोगोफोर खुलुमबाय जों दासान्दि नुबाय थादोंना माने जोंनि बर'नि राजनितिक मोननै राजनितिक दोलो माने गोख्रोङै जों नुबाय थादों बिपिएफ आरो इउपिपिएल दा गोबां ससियेल मिडिया आरो चेनेलफोरावहाय फोसावदों दि माने बर'आ आगष्ट 15 तारिखनि गेजेरावनो खौसे जानो हासिगौ नाथाय बे बेसेबां सम्भब बेखौ नोंथांमोना बे भिडिअनि गेजेरजों नोंथांमोना बुजिनो हागोन आरो दा माखासे ओरैनिफ्राय बिपिएफ दोलोनिफ्राय सन्देह खालामदों जे माखासे जेब्लानाखि बिपिएफआ खैफोदाव दंमोन बे समाव एबसुआ माने खौसेथिनि बाथ्राखौ ओंखाराखैमोन नाथाय दा इउपिपिएलआ माने खैफोदाव दंखाय माने एबसुआ बेफोरबायदि रावफोरखौ ओंखारदों होननानै बिपिएफनिफ्राय माखासे अजद होदों दा बेखौ नायनानै आरो ओरै बेराफारसेथिं बिपिएफनि आगुनि गाहाय प्रधान हाग्रामा महिलारि बिथाङाबो बुंदों जे माने बिथाङा गावनि फर्मुलाखौ फोरमायदों माने माबोरैब्ला मोननैबो पार्टिया बिपिएफ आरो इउपिपिएल माबोरै खौसे जानो हागोन बिनि गावनि फर्मुलाखौ बियो फोरमायदो आरो दा बिदिब्ला बेनि गेजेराव हमनो हायो माने बिपिएफ आरो इउपिपिएलनि गेजेराव खौसेथिया जानो हामारगोन ना बेखौ नोंथांमोना बे भिडिअनि गेजेरजों नायबानो बुजिनो हागोन बेसेबां बिपिएफ आरो इउपिपिएलनि गेजेराव खौसेथि जानो हाथावा बेखौ नोंथांमोना बे भिडिअनि गेजेरजों नोंथांमोना हमनो हागोन ইউপিপিএলে এইটো সঁহাৰি জনাই আহিছে তাৰ বাবে ইউপিপিএলে আজিলৈকে কেণ্ডিডেট ঘোষণা কৰা নাই সাৰপ্ৰাইজিংলি বিপিএফৰ পৰা কেণ্ডিডেট ঘোষণা কৰি দিলে কেণ্ডিডেটটো এতিয়া ডিক্লেয়াৰ নকৰিলেও ভাল হ'লেহেঁতেন বিপিএফে নিজৰ এজেণ্ডাত গৈ আছে আৰু এপছৰ পৰা যিটো আহ্বান সেইটো সঁহাৰি জনোৱা নাই আলোচনাত বহিলে হয়তো আমি কোনটো ইউপিপিএলে খেলিব ইয়াত কোন সিটটো বিপিএফে ল'ব এইবিলাক আমি ঠিক কৰিব পাৰিলে জাতীয় সংগঠনবোৰৰ এটা চিন্তা থাকে যে জনগোষ্ঠীটো জাতিটো এক হৈ থাকিব লাগে চ' এই কথাটোকে সামাজিকভাৱেও ৰাজনৈতিকভাৱেও সাংস্কৃতিকভাৱেও চব দিশতে বিচাৰে আৰু সেই কথাটোকে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে পৰৱৰ্তী সময়ত যেতিয়া তেখেতসকলে আলোচনা কৰিব তেতিয়া আমি বিবেচনা কৰিম যে কোন পথেৰে আগবাঢ়িম ৰাজনৈতিকভাৱে আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে জাতি জনগোষ্ঠীৰ কথাও থাকিব বড়ো জনগোষ্ঠীৰ কথাও থাকিব সব থাকিব আমি একেলগে কাম কৰি যাম আমাৰ পুৰা সিস্টেমত কাম হৈ আছে আমাৰ ডিস্ট্ৰিক্ট লেভেলত ব্লক লেভেলত প্ৰাইমাৰী বুথ লেভেলত কাম হ'ব লাগে ধুনীয়াকৈ কাম হৈ আছে প্ৰাৰ্থীটোতো আমাৰে প্ৰাৰ্থী এনি টাইম আমি ঘোষণা কৰিব পাৰোঁ জলদিবাজি নহয় এতিয়াও চৰকাৰ চলি আছে তো চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণা কৰা সেইটোতো দেখিবলৈ পোৱা নাই মই গতিকে তেখেতসকলে ইমান অধৈৰ্য হৈছে যে চৰকাৰে শেষ হোৱা নাই আৰু চৰকাৰৰ ডিউটো ডিচেম্বৰতহে নিৰ্বাচন পাতিম বুলি সেপ্টেম্বৰত প্ৰিপাৰেশ্যন এটা চলাই আছে কিন্তু আমাৰ চৰকাৰৰ টাইমটো 15 ডিচেম্বৰলৈকে যেতিয়া আমি চৰকাৰ কৰিব নোৱাৰিলোঁ আমি 70টা পাইও আমি যেতিয়া চৰকাৰ কৰিব নোৱাৰিলোঁ আমিও ইউপিপিএল দলক কৈছিলোঁ যে কিয় বিপিএফ দলক লৈ পেলাই আপোনালোকে কেলে চৰকাৰ নকৰে আমি সকলোৱে আন্দোলন কৰিছোঁ গতিকে আমি একেলগে চৰকাৰ কৰিম কিন্তু তেওঁলোকে কোনো কাণসাৰ নিদিলে বা কোনো গুৰুত্ব নিদিলে গতিকে দীপেন বড়ো সেই সময়ত কি কৰি আছিলে এতিয়া কিয় এক হ'ব লাগে আমাৰ বেয়া দিনত তেওঁ কোনোদিন এক হোৱাৰ কথা নকলে এতিয়া তেখেতে একদম উঠি পৰি লাগিছে এক হ'ব লাগে গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কিবা এটা স্বাৰ্থ থকা যেন আমি অনুভৱ হয় প্ৰমোদ বড়ো ডাঙৰীয়া যিদিনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমি একেলগে সভা কৰি আজিৰ পৰা মাত্ৰ কেইদিনমান আগত 10 দিনমান আগতে পিএনবি হৈছিলে পিএনবিৰ পৰা ওলাই হাগ্ৰামা মহিলাৰে কৈছে যে আমি লগ লগাত কোনো আপত্তি নাই আমি পূৰ্বৰ পৰা লগ লগাতে গোটেই ব্যাখ্যাটো কৰিছে কিন্তু তাৰ পিছদিনা প্ৰমোদ বড়ো আচৰিত ধৰণে হাগ্ৰামা মহিলাৰীক অপমান কৰা কথা এটা কৈ দিলে তেওঁৰ মতলব বুজি পোৱা নাই প্ৰমোদ বড়ো কি কথা ক'ব বিচাৰিছে হাগ্ৰামা মহিলাৰীক তেওঁ অপবাদ দিলে হাগ্ৰামা মহিলাৰে ৰাতিপুৱা এটা কৈ গধূলি এটা কৈ বুলি তেওঁ কৈ দিলে তেওঁৰ মতলব নাই আচলতে আজিৰ দিনটোত কৈছে এইটো ভাল কথা একগোট হ'ব পাৰিলেতো মংগল হ'বই বিপিএফ আৰু ইউপিপিএল একগোট হ'ব পাৰিলেতো মংগল হ'বই ভাল কিন্তু ইউনাইটেড হ'ব কেনেকুৱা ফৰ্মুলাটো কওক মই ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা খেলিম ইউপিপিএল 20টা বিপিএফ 20টা একগোট হৈ গ'ল মোৰ প্ৰপ'জাল এইটো